নমস্কাৰ ৰাইজ, আহক আজি আপোনালোকক অবিভক্ত দৰং জিলা বিশেষ দেউল উৎসৱ দেখুৱাওঁ। দেউল হৈছে মূলতঃ বিষ্ণু পূজা। বহাগ মাহ যিহেতু বিষ্ণু প্ৰভুৰ প্ৰিয়, সেইকাৰণে দৌল যাত্ৰাৰ বিধিৰে দেউল উৎসৱ পালন কৰা হয়। খ্ৰীষ্টীয় দশম একাদশ শতিকাতে বৰ্তমানৰ বদলগুৰি আৰু আগৰ বৰাবাৰী অঞ্চলত ধৰ্মদেৱ ভূঞা নামৰ বিপ্ৰগৰাকীয়ে প্ৰথম দেউলৰ আৰম্ভণি কৰিছিল। তেতিয়াৰ পৰা এতিয়ালৈকে অবিভক্ত দৰং জিলাৰ বহু ঠাইতে বহাগৰ পৰা জেঠলৈকে এই দেউল উৎসৱ পালন কৰি অহা হৈছে। দেউলৰ আগদিনা গন্ধ অধিবাস থাকে, সেইদিনা আয়তীসকলে নাম কীৰ্তন কৰে আৰু তাৰ পিছদিনা মানে দেউলৰ দিনা ওজাপালি থাকে, হোম যজ্ঞ হয় আৰু মানুহৰ মনোৰঞ্জনৰ বাবে বিহু নাচ নচা হয়, কৃষ্টি মতা হয়। ইয়াৰ লগতে নামনি অসম বিশেষ নাগাৰা নামৰো প্ৰদৰ্শন কৰা হয়। গোটেই বছৰটো আমি দেউলৰ বাবে ৰৈ থাকোঁ। দেউল আমাৰ বাবে আবেগ। এয়া হৈছে আমাৰ বহাগ মাহৰ প্ৰথমটো দেউল, বহাগৰ 2 তাৰিখৰ দেউল। আমাৰ গাঁৱৰ বুঢ়া মেথা ল'ৰা ছোৱালী সকলোৱে মিলি এই দেউলটোৰ বাবে খুব ধুনীয়াকৈ আয়োজন কৰে, খুব আগ্ৰহেৰে বাট চায়। অন্য বছৰৰ দৰে এই বছৰো খুব ধুমধামেৰে আয়োজন কৰা হৈছিল, কিন্তু অকণমান বতৰে বিধি পথালি দিলে। তথাপিও যেনিবা বৰষুণ বতাহৰ মাজতো প্ৰদৰ্শন হ'ল, মানুহ আহিল চাবলৈ, অকণমান কম বেছি হ'ল। মোৰ পিছে এইবাৰ দেউল চোৱা ইমান ভাল নহ'ল, মই ভালদৰে দেউল চাব নোৱাৰিলোঁ। আমাৰ ইয়াতে এটা কথা আছে যে লোকবিশ্বাস আছে, গোটেই মাহটোৰ ভিতৰত যদি আমি দেউল এদিন হ'লেও চাব নোৱাৰোঁ তেতিয়াহ'লে হেনো দেউল ঘূৰণি হয়। সেইকাৰণে আপোনালোকে যদি অবিভক্ত দৰং জিলা বিশেষ দেউল চাব বিচাৰে আমাৰ ইয়ালৈ আহিব। আপোনালোকক জিলাপিও খুৱাম, মাছ মাংসেৰে এসাঁজ খুৱাম, মোৰ লগতে দেউলৰ বুট ভজা পাপৰো খুৱাম। গতিকে আহিব। আজিলৈ ইমানেই, বাই।